ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাই নিশ্চয় ভালে আছা। আজি মই তোমালোকৰ লগত তোমালোকৰ গণিত পাঠ্যপুথিত থকা বৃত্ত পাঠটো আলোচনা কৰিম দেই। কিন্তু পাঠটো আলোচনা কৰাৰ আগতে আমি বৃত্ত আকৃতি কিছুমান বস্তুৰ বিষয়ে চমুভাগ লওঁ আহাচোন। আমি সচৰাচৰ দেখি থকা ঘড়ী বা ঢাকনি, পিছতে ভাত খোৱা কাঁহী, প্লেট আৰু তোমালোকে পিন্ধি থকা খাৰু, এইবিলাকৰ আকৃতি কি ঘূৰণীয়া, হয়নে? আৰু এইবোৰক আমি বৃত্ত আকৃতি বুলিও ক'ব পাৰোঁ। এতিয়া আহিছোঁ বৃত্ত আমি কেনেদৰে অংকন কৰিম। আমি বৃত্ত এটা দুই ধৰণে অংকন কৰিব পাৰোঁ। এটা হৈছে আমি এই ঘূৰণীয়া ঢাকনি, খাৰু আদিৰ সহায় লৈ, আৰু আন এটা হৈছে আমি কাটা কম্পাছৰ সহায় লৈ। এতিয়া যদি আমি খাৰু বা ঢাকনি আদিৰে বৃত্ত এটা অংকন কৰোঁ, তেতিয়া তোমালোকে কি হ'ব, বৃত্তটো আমি কেন্দ্ৰটো সহজে দেখা নাপাওঁ, কিন্তু কাটা কম্পাছৰ সহায় ল'লে আমি কেন্দ্ৰটো লগে লগে দেখা পাওঁ। এটা মই ঢাকনিৰ সহায়ত বৃত্ত অংকন কৰিছোঁ, চাবা। ইটো বৃত্তৰ আমি কেন্দ্ৰবিন্দুটো ধৰিব পৰা নাই, কিন্তু আমি যদি এতিয়া বৃত্তটো এনেদৰে দুই ভাঁজ লগাওঁ, দুই ভাঁজ কৰি পেলাই যেতিয়া ভাঁজটো আমি খুলি দিম, খুলি দিলে কি হ'ব, আমাৰ এই সমাজতে যিটো বিন্দু থাকিব, সেই বিন্দুটোৱে হৈছে বৃত্তটোৰ কেন্দ্ৰবিন্দু। আকৌ ঠিক তেনেদৰে যদি আমি কাটা কম্পাছৰ সহায়েৰে বৃত্ত এটা অংকন কৰোঁ, তেতিয়া বৃত্তটো চাবা, আমি এনেকৈ কম্পাছডাল লৈ, এই সমাজতে কম্পাছডাল লৈ এনেকৈ বৃত্তটো অংকন কৰিলে যিটো সমাজতে বিন্দু আমি দেখা পাম, সেইটো হৈছে বৃত্তটোৰ কেন্দ্ৰবিন্দু। এইটো তোমালোকে চোৱা, কেন্দ্ৰবিন্দুটো আমি মধ্যম অংকন কৰিছোঁ, এইটো হৈছে আমাৰ কেন্দ্ৰবিন্দু, হয়নে? আকৌ বৃত্তটোৰ আমি এই যে তোমালোকে দেখিছা, ইটো মূৰৰ পৰা সিটো মূৰলৈ বৃত্তৰ কেন্দ্ৰক কটাকটি কৰি যিডাল ৰেখা আঁকিছোঁ, এই ৰেখাডালক কোৱা হয় ই ব্যাস। আৰু এই ৰেখাডাল যদি আমি আধা অংশ লওঁ, অৰ্থাৎ ব্যাসৰ অৰ্ধ গা, ব্যাসৰ আধা হৈছে, তাক কি ক'ব, ব্যাসাৰ্ধ। বুজি পাইছা নিশ্চয়? এতিয়া আহিছোঁ আমি বৃত্ত ব্যৱহাৰ কৰি আমি কিছুমান ধুনীয়া ধুনীয়া চিত্ৰ অংকন কৰিব পাৰোঁ। যেনে এইটো চোৱা, তাতে আমি এই বৃত্তবোৰ আঁকি কৰিছোঁ, এটা আলপনা আঁকিছোঁ। আকৌ এইটোত আমি সৰু ডাঙৰ বৃত্ত কিছুমান লৈ এটা ফুল আঁকিছোঁ। ঠিক তেনেদৰে আৰু বিভিন্ন বস্তু আঁকিব পাৰি। তোমালোকে নিজে ঘৰত আজৰি পৰত চেষ্টা কৰিবা, বৃত্তৰ সহায় লৈ কিছুমান মুখা বনাব পাৰি, বিভিন্ন ফুল আৰু বহুত বস্তু বনাব পাৰি। এইবোৰ তোমালোকে চেষ্টা কৰিলে তোমালোকে পাৰিবা। গতিকে এতিয়া আমি বৃত্ত সম্পৰ্কে কি কি কথা জানিলোঁ, যে বৃত্তটোৰ এটা কেন্দ্ৰবিন্দু থাকে, সমাজতে যিটো বিন্দু থাকিব সেইটো হৈছে কেন্দ্ৰবিন্দু। আকৌ ব্যাসৰ সেই কেন্দ্ৰবিন্দু, বৃত্তৰ কেন্দ্ৰবিন্দুটো কটাকটি কৰাকৈ ইমূৰৰ পৰা সিমূৰলৈ যিডাল ৰেখাটো নিম, সেইডাল হৈছে ব্যাস। আৰু সেই ৰেখাডালৰ যদি আধা অংশ লওঁ, সেইটো হৈছে ব্যাসাৰ্ধ। বুজি পালা? নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া তোমালোকেও কিছুমান বৃত্তৰ সহায় লৈ বেলেগ বেলেগ চিত্ৰ এনেদৰে অংকন কৰিবলৈ চেষ্টা কৰিবা। গতিকে আজিলৈ এৰিছোঁ, ধন্যবাদ।